Hello friends, most welcome to my channel. আজি দীপাৱলীৰ কাৰণে মই কেনেদৰে প্ৰস্তুতি চলাইছোঁ। মই প্ৰথমতে গোলাপ জামু কেইটামান বনাম। বজাৰৰ পৰা মিঠাই নানো। এয়া গিটছৰ পেকেটৰ মই 2 কাপ লৈছোঁ। ডাঙৰ পেকেট এটা লৈছিলোঁ। ইয়াৰ পৰা মই 2 কাপ লৈছোঁ আৰু গাখীৰেৰে মই ভালদৰে গুড়িখিনি মিহলাম। গাখীৰৰ লগত মিহলাই ভালদৰে সৰু সৰু লাডু বনাম মই। একেবাৰে সহজ প্ৰচেছ, আপোনালোকে কৰি চাব পাৰে। এনেদৰে মই গাখীৰ মিহলাই লাহে লাহে গুড়িখিনি পেষ্ট বনাই ল'ম। গাখীৰৰ সলনি আপুনি পানীও দিব পাৰে, গাখীৰ নাথাকিলে। এনেদৰে ভালদৰে কিছু সময় গুড়িখিনি মই ফেটি ল'ম আৰু ইয়াৰ পিছত সৰু সৰু বল বনাম। ভালদৰে মোলায়েম হোৱালৈকে মই গুড়িখিনি মাৰি থাকিম। চাবচোন। আৰু ইয়াৰ লগে লগে দীপাৱলীৰ প্ৰস্তুতিৰ কাৰণে লাইট লগোৱা পৰ্ব আৰম্ভ হৈছে। এয়া মানুহজনে চাইছে কেনেদৰে ক'ত লগাব পাৰি। আপোনালোকৰ হয়নে নহয় মই নাজানো। দীপাৱলী বুলি ক'লে মোৰ খুব ভাল লাগে। এয়া লাইটবোৰ লগোৱা পৰ্ব আৰম্ভ হৈ গ'ল। এয়া কিছু কিছু লগাইছে লাইট আৰু সন্ধিয়াও নামি আহিছে। আৰু এইফালে মোৰ গোলাপ জামুৰ লাডুকেইটা বনাবলৈ হৈ গৈছে। এনেদৰে ভালেখিনি সময় ফেটি লোৱাৰ পিছত, ফেটি ল'লে আচলতে কি হয়, ইয়াতে স্পঞ্জি হৈ যায়। যিকেইটা লাডু বনাম গোলাপ জামুৰ কাৰণে সেইখিনি খুব স্পঞ্জি হৈ যায় আৰু খাবলৈ সোৱাদযুক্ত হয়। মই 2 কাপ চেনি লৈ লৈছোঁ আৰু 2 কাপ পানী দিলোঁ। 2 কাপ চেনি আৰু পানীৰ লগত মই কিছু সময় পাতলীয়াকৈ চেনিৰ চিৰাপটো বনাই থ'ম। এইখিনি চেনিৰ চিৰাপ আপুনি বেছি সময় গৰম কৰিব নালাগে। যেতিয়া চেনিখিনি মিহলি হৈ যায় পানীৰ লগত, তাৰপিছত আপুনি নমাই থ'ব পাৰে। আপুনি গোলাপ জামুৰ বলকেইটা সদায় চেনি পানীখিনি ঠাণ্ডা হোৱাৰ পিছতহে দিব। এয়া মোৰ লাইট লগোৱা প্ৰায় শেষ হৈ গ'ল। আৰু ঘৰখন সজাই দীপাৱলীৰ সময়ত সঁচাকৈ মনটো খুব আনন্দ পাওঁ। আৰু ইয়াৰ লগতে আন এটি চুইট ডিছ বনাইছিলোঁ, নাৰিকলৰ চিৰা। এয়া গোলাপ জামুকেইটি ভাজিবৰ কাৰণে মই ৰিফাইন তেল ব্যৱহাৰ কৰা নাই। 2 চামুচ ঘিউ দিছিলোঁ আৰু মিঠাতেল দিছিলোঁ। এয়া মোৰ গোলাপ জামু ভাজি ৰঙচুৱা হৈ গৈছে। মোৰ গোলাপ জামুকেইটি কাঢ়াকৈ ভাজিলে চেনিৰ ৰসটো ভালদৰে সোমায়। মই এনেদৰে ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এতিয়া মই এখন শুকান প্লেটত গোলাপ জামুকেইটি নমাই থ'ম। যদিও দেখাত সৰু হৈছে, পিছত চেনিৰ ৰসত দিয়াৰ পিছত আৰু এয়া গোলাপ জামুখিনি ঠাণ্ডা হোৱাৰ পিছত ঠাণ্ডা চেনিৰ ৰসত মই গোলাপ জামুকেইটি ঢালি দিছোঁ। যথেষ্ট পৰিমাণে হৈছে আৰু এনেদৰে মই কেইবাবাৰো গোলাপ জামুখিনি ভাজিছিলোঁ আৰু ঠাণ্ডা কৰি ঠাণ্ডাৰ ৰসত দি দিছিলোঁ। এয়া মোৰ গোলাপ জামু ৰেডি হৈ গ'ল। আলমণ্ডেৰে মই
গোলাপ জামুকেইটা গাৰ্নিছ কৰিছিলোঁ। আৰু ইফালে মোৰ লাইট লগোৱা পৰ্বও শেষ হৈছে। সকলোফালে লাইট লগাই শেষ। সন্ধিয়াৰ চাকি বাতিৰ কাৰণে আয়োজন চলিছে। চাৰিওফালে দীপাৱলীৰ লাইটবোৰ লগোৱা হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।